দিনটোৰ সম্পূৰ্ণ ব্যস্ততা, ভাগৰ আৰু দুখৰ পিছত সন্ধিয়া যেতিয়া এসাঁজ একেলগে খাব পাৰোঁ, ইয়াৰ সমান সুখ আচলতে অমৃত বুলি ক'লেও ভুল নহয়। আৰু এসাঁজ ভালদৰে খাব পোৱাৰ কাৰণে ভগৱানক মই প্ৰতিটো মুহূৰ্ততেই ধন্যবাদ দিবলৈ নাপাহৰোঁ। নমস্কাৰ, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আজি কেইদিনমানৰ আগৰ আছিল। মই যোৱাটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে আমাৰ খুব এটা ভাল দিন চলি থকা নাই, এটা ষ্ট্ৰাগল লাইফ আমি কণ্টিনিউ কৰি আছোঁ। আৰু বিশ্বাস কৰিব, প্ৰথম 7 দিন মই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এসাঁজ ভাতো খোৱা নাছিলোঁ। কাৰণ আমাৰ গেছ যিহেতু অহা নাছিল, সেইকেইদিনে আমাৰ বহুত বেছি কষ্ট হৈছিল। মই ব্ৰেড, কেতিয়াবা জেম লৈ আহোঁ, তেনেকৈ খাই আছিলোঁ। আৰু সন্ধিয়া বা ৰাতি অফিচৰ পিছত যেতিয়া আমি ভাত কিনি খাওঁ, আমাৰ ৰাতিৰ এসাঁজ হৈছিল। এই প্ৰথম 7 দিন আমি তেনেকৈয়ে চলিলোঁ। তাৰপিছত আমাৰ সৰু গেছটো লৈ আহিলোঁ যেনিবা। আৰু যেতিয়া গেছ আনিলোঁ, আমাৰ জলকীয়া প্ৰয়োজন হ'ল। বজাৰখন যিহেতু সপ্তাহত এদিন আহে মাত্ৰ, গতিকে আমাৰ খুব বেছি প্ৰব্লেম হয়। ভাবিলোঁ যিকোনো কামত চিলি ফ্লেক্স দৰকাৰ, সেইকাৰণে অকণমান চিলি ফ্লেক্স মই ৰেডি কৰি লৈছিলোঁ আৰু অকণমান তেলত ভাজি লৈছিলোঁ, যাতে বাহিৰত থ'লেও বহু দিনলৈ এই চিলি ফ্লেক্সখিনি ভাল হৈ থাকে। চিলি ফ্লেক্স বুলি ক'লে বহুতেই পিজ্জাৰ লগত খায় বা তেনেকুৱা কিবা। আমি আৰু তেনেকুৱা মানুহ নহয়, আমি নৰ্মেলকৈ খোৱা মানুহ, গতিকে তেনেকুৱা দিন আমাৰ খুব বেছি নাহে। আৰু আমি খুব সাধাৰণ আচলতে। গোটেই দিনটোৰ শেষত আমাক এসাঁজ সাধাৰণভাৱে ভাতৰ প্ৰয়োজন বা ৰুটি দুটাৰ প্ৰয়োজন, সিমানখিনিৰে মানুহ আমি। যিয়ে নহওক, এয়া আমাৰ চিলি ফ্লেক্স ৰেডি। যিমানখিনি প্ৰয়োজন মই সিমানখিনি কৰি ৰাখোঁ, আৰু এই কামবোৰ আচলতে মই এইদৰে কৰি ৰাখোঁ। আৰু আজি হৈছে নেক্সট উইকত বজাৰ। এইকেইদিন ভিডিঅ' কৰা নাছিলোঁ, আৰু কিনো ভিডিঅ' কৰিম, কোনো ধৰণৰ কণ্টেণ্ট নাছিল। বজাৰ যেতিয়া কৰিব আহিলোঁ, ইয়াত বজাৰৰ দিনা নাৰিকলৰ দাম বহুত কম হয়। এই ডাঙৰ নাৰিকলকেইটা দেখিছে যে, এইকেইটা 50 টকাত 3টা। সোঁফালে আছে সেইকেইটাত 50 টকা 3টা। আৰু যিকেইটা সৰু নাৰিকল মই লৈছোঁ, এইকেইটা তেনেই সৰু বাৰু, এয়া 50 টকাত 5টা, মানে 10 টকাকৈ। আৰু এই বজাৰৰ যিদিনা বজাৰ বাৰ হয়, সেইদিনা নাৰিকল খুব কমত পায়। এইখন বজাৰত আহিলোঁ। তাৰপিছত এটা পাচলি দেখিলোঁ। এই পাচলিবিধ ধুন্দুলি বুলি কয় নেকি বাৰু। গোটেই বজাৰখনত প্ৰায়ভাগ দোকানৰ ওচৰতে দেখিছোঁ, যিয়ে পাচলি বিক্ৰী কৰি আছে। বহুত দীঘল, মই দেখা নাছিলোঁ আগতে। ধুন্দুলিয়ে হয়, হয়তো বগা জাতৰ। তাৰপিছত আহিলোঁ বেঙেনা ল'বৰ কাৰণে। এই বেঙেনাটো ইয়াত বহুত এভেইলেবল। লাষ্ট যেতিয়া বজাৰ কৰিছিলোঁ, তেতিয়া এই বেঙেনা কিনা নাছিলোঁ। টান হ'ব বুলি ভাবিলোঁ, বেঙেনাখিনি আচলতে টানেই। কিন্তু এইবাৰ ভাবিলোঁ নাই, বেঙেনা লৈ যোৱা যাক, আধা কেজি ল'লোঁ। তাৰপিছত আহিলোঁ চিংৰা খাবলৈ। ইয়াত পিঁয়াজৰ চিংৰা খুব বেছি ফেমাছ। পিঁয়াজৰ সমোচা আৰু কৰ্ণৰ আছে। 1 প্লেট ল'লোঁ, দামটো পাহৰিলোঁ, 25 টকা নে 30 টকা আছিল 4টাত। এইটো কৰ্ণৰ আৰু এটা আছে পিঁয়াজৰ। আৰু ইয়াত অহাৰ পিছত মোৰ এটা বস্তুৱেই ভাল লাগিছে, এই পিঁয়াজৰ সমোচা। আহিলোঁ অকণমান ফল মূল লৈ যাওঁ। ফল মূল বুলি ক'লে মই অকল অমিতাহে ল'ম, বেলেগ ফল মূল এতিয়া নলওঁ। মাজে মাজে ফল মূল কিবা কিনি থকা হয়, আৰু অমিতা চাইছিলোঁ, খুব এটা ডাঙৰ নলওঁ। কাৰণ ফল মূল মই কাটি ফ্ৰিজত থৈ খাবলৈ বেয়া পাওঁ। কোৱা হয় ফল মূল কাটাৰ পিছত আধা ঘণ্টাৰ ভিতৰতে খাব লাগে। গতিকে সৰু এটা মই অমিতা ল'লোঁ। তাৰপিছত মই মধুৰিও চাইছিলোঁ। ইয়াত মধুৰি বহুত বেছি ডাঙৰ আৰু ভিতৰৰখিনি পিংক কালাৰ। বিলাহী ল'ব আহিলোঁ। বিলাহীৰ দাম কমিছে, এতিয়া 20 টকা কেজি। আপোনালোকৰ ফালে ক'বচোন, কাৰ ফালে কেনেকুৱা বিলাহীৰ দাম। বিলাহী আৰু জলকীয়া লোৱা হৈ গ'ল। এতিয়া বেলেগ পাচলিৰ ফালেও আহিলোঁ। বেলেগ পাচলি চাই থাকোঁতে হঠাতে দেখিলোঁ সৰু আলু। অসমৰ যিটো সৰু আলু সেইটো নহয়, তাতকৈ কিছু ডাঙৰ। তথাপিও এই আলুটো মই পালোঁ যে কাৰণে 10 টকা পেকেট, গতিকে এটা ল'লোঁ। আৰু এইবিধ পাচলি মই নতুন দেখিছোঁ, ইয়াত দেখিছোঁ নতুন, খাই আজিলৈকে পোৱা নাই। ভাবিলোঁ এই টোপোলাটোৰ দাম 10 টকা, গতিকে লৈ যাওঁ। আৰু ইফালে আহিলোঁ নেমুৰ কাৰণে। নেমুৰ দাম সুধিলোঁ, 20 টকাত এটা টোপোলা। ইয়াত আছে 7টা, গতিকে 20 টকাত ল'লোঁ।
আৰু বুঢ়া কোমোৰাটো মোৰ সদায় প্ৰিয়, গতিকে বুঢ়া কোমোৰা নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু একেবাৰে আজি কম বজাৰ কৰি বজাৰৰ পৰা আহিলোঁ, প্ৰায় 9:30 হ'ল। আৰু আহিলোঁ এখন মিঠাই দোকানত। অৱশ্যে মিঠাই ল'বলৈ নহয়, এয়া চাওক মিঠাই দামবোৰ কেনেকৈ ইয়াতে কেজি চিষ্টেমত হয়। আৰু মিঠাই দোকানত আহিছোঁ আচাৰ ল'ম বুলি। আচাৰ ল'লোঁ। প্ৰথমতে মই আমৰ আচাৰ ল'লোঁ। এইবোৰ গোটেই আচাৰ টেষ্ট অকণমান কৰি চাওঁ। আৰু মই এটা কথা জানো, ছাউথ ইণ্ডিয়াত আচাৰৰ টেষ্ট ভাল হয়। ঘৰ আহিলোঁ, ঘৰ আহি লৰালৰিকৈ বেঙেনা, আলু আৰু এটা চব্জি কিনিছিলোঁ সেউজীয়া। সেই চব্জিটো মই ভালকৈ দেখাই দিম কেতিয়াবা, নামটো নাজানো। মিক্স কৰি এটা ভাজি বনালোঁ আৰু ভাত আৰু আচাৰ যে আনিছিলোঁ সেই আচাৰ অকণমান লৈ দিনটোৰ ভাগৰ ব্যস্ততা সকলোখিনি শেষ কৰি যেতিয়া দিনৰ শেষত ৰাতি এসাঁজ আমি একেলগে খাব বহোঁ, গতিকে এই সাঁজ মই সদায় অমৃতৰ লগত তুলনা কৰোঁ। আৰু দুবেলা দুমুঠি এসাঁজ সাধাৰণভাৱে হ'লেও খাব যে পাৰিছোঁ, সেইকাৰণে ভগৱানক প্ৰতিটো মুহূৰ্ততে অন্তৰৰ পৰা এবাৰ হ'লেও ধন্যবাদ দিবলৈ নাপাহৰোঁ। হয়তো আমাৰ দৰে এই এসাঁজ বহুতৰ কল্পনাৰো অতীত। কিছুমান মানুহে এসাঁজ ভাতৰ কাৰণে কিমান অপেক্ষা কৰিব লাগে। গতিকে নিজৰ খোৱাখিনিক কেতিয়াও অনাদৰ কৰিব নালাগে বুলি মই ভাবোঁ। লক্ষী হয়, লক্ষী বুলিয়ে সদায় মই ভাবোঁ খোৱা, কাৰণ খোৱাখিনিৰ কাৰণে আমি সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এই দুনিয়াখনত কষ্ট কৰি আছোঁ, নহয় জানো? আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আজি একেবাৰে সৰু ভিডিঅ' এটা আগবঢ়ালোঁ। ভালে থাকিব আপোনালোক। বাই বাই।